নমস্কাৰ বন্ধু বান্ধৱীসকল, এই গছজোপা ধৰিব পাৰিছেনে? এই গছজোপা প্ৰায়ভাগ মানুহৰ ঘৰতে থাকে আৰু এফালে গুটিও লাগি আছিল। মই গুটিখিনি ছিগি ল'লোঁ আৰু মই কিনো বনাওঁ আপোনালোকক দেখাওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ধুনীয়াকৈ ধুই মেলি অলপ জৰ্জৰা পেলাই প্ৰেছাৰ কুকাৰত দিলোঁ আৰু 4-5টামান চিটি আহিব দিলোঁ। তাৰপিছত এয়া দেখিছেনে, গোটেই ৰসখিনি ৰস ওলাই আছে আৰু এফালে মই গোটেই ধুনীয়াকৈ ৰসখিনি হাতেৰে মোহাৰি উলিয়াই ল'লোঁ আৰু এফালে কেইগিলাচ হয় ৰস হিচাপ কৰি ল'ব লাগিব। তাৰ পৰিমাণে আপুনি চেনিখিনি দিব লাগিব আৰু এফালে ৰস 2 গিলাচ হ'ল আৰু মই চেনি 2 গিলাচে দিছোঁ। আৰু যদি আপুনি কিবা কাৰণত যদি ঘন কৰিব বিচাৰে তেতিয়া আপুনি 3 গিলাচ দিব পাৰে। আৰু মই এতিয়া অলপ জুলীয়া টাইপৰ কৰিছোঁ, সেইকাৰণে মই চেনি 2 গিলাচে দিছোঁ। আৰু এফালে তাত দিছোঁ ভিনেগাৰ আৰু অলপ নিমখ আৰু ফুড কালাৰ অলপ দিছোঁ, যিহেতু ৰংটো উঠিবৰ কাৰণে। আৰু এফালে দেখিছেনে উতল আহিছে আৰু অলপ ফেন ওলাই আছে, কাঢ়ি দিব লাগিব ফেনখিনি। আৰু কিনো বনাইছোঁ আপোনালোকক কোৱাই নাই। এইটো খেচেং টেঙা জেলি হয় আৰু এইফালে ধুনীয়াকৈ উতল একদম আহি আছে আৰু এয়া অলপ ঠাণ্ডা পৰিলে আৰু এতিয়া ধুনীয়াকৈ এটা চিচাৰ বটলত এয়া দেখিছেনে অলপ পানীয়া নিচিনা হৈছিল। যেতিয়া বস্তুটো ঠাণ্ডা পৰিব তেতিয়া ধুনীয়াকৈ অলপ ডাঠ হ'ব আৰু এয়া অলপ সময় ঢাকি থ'লোঁ। আৰু এতিয়া দেখিছেনে মই এখন প্লেটত বাকি চাম কি ধুনীয়াকৈ দেখিছেনে, জুলীয়া বেছি ডাঠ নহয়, মৌ জোলৰ নিচিনা হৈছে ঘন। আৰু যদি আপোনালোকে ডাঠ কৰিব বিচাৰে তাৰ ৰসৰ অনুপাতে চেনি 1 গিলাচ বেছিকৈ দিব লাগিব। আৰু আপোনালোকৰ ঘৰত যদি ফুলটো আছে আপোনালোকে বনাই খাব। আৰু আপোনালোকে দোকানৰ পৰা কিনি নানি এনেকৈ যদি ঘৰতে বনাই দিয়ে, ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব আৰু এইফালে শুকান ৰুটিৰ লগতো খায়ো বহুত ভাল লাগে। আৰু ভিডিঅ'টো ইমানে আছিলে দেই, আজিলৈ বাই বাই।